This one 15. আজি খালি এটা গানৰ শেষ কৰিম খালি গানটো আমি বেলেগ ধৰণে গাম It's my Ebony আজি ভাল বঢ়িয়া নতুন এখন সিনেমা আহি আছে অভিমন্যু মোৰ ভাইটি মোৰ লগত মিছন চাইনা কৰিছে কাঞ্চনজঙ্ঘা কৰিছে তাৰ নিজৰ চিনেমা অচিন্ত চিনা কৰি দিছোঁ one of the most promising directors we have আৰু এখন তাৰ I think second cinema as a solo second cinema দিগন্ত ফাৰটো আহিছে মোৰ একেলগৰ সদায় পিছত লুকাই থাকে খুব ভাল মাষ্টৰ পলা খুৱাইছে নেকি হে ভগৱান গোটেইবোৰ আছে সবকে ষ্টেজলৈ মাতিছোঁ আৰু এজন আছে পংকজ সিংটো আছে এনি টাইম মোৰ লগত কাম কৰা মানুহ পংকজ সিংটি মই পংকজ লেংটি বুলি কওঁ তাক নামটো সলাই দিলোঁ লেংটি কৰি দিলোঁ আমাৰ দেৱজিত আছে আমি সব একেলগৰ বন্ধু আমি কাম কৰি আছোঁ Thank you for coming আৰু কোন আছে ৰাজা পলাশ সূৰ্য গগৈ ইমান দীঘল নাম সূৰ্য চন্দ্ৰ আজি সব আহিছে এইটো ৰাজা খাউন যি অসমত ইতিহাস কৰিছে তাক কোনো চিন নাপাইছিলে এই মিছন চাইনাৰ পৰা যিমান ডাঙৰ ডাঙৰ চিনেমা আছে সবৰে এডিটৰ হৈছে ৰাজা খাউন আপোনালোকে যিমান ডাঙৰ চিনেমা দেখিছে সব এডিটিং ই কৰিছে ৰাজেশ যাদৱ ই কালাৰিং কৰে কালাৰিংটো ইমান বুজি নাপাব মানুহে কিন্তু ফাৰ্ষ্ট টাইম সি প্ৰথম আহিছে তাৰ কাৰণে এটা হাত চাপৰি আমাৰ গোটেইবোৰ আমাৰ টীম আমি একেলগে কাম কৰোঁ আমি ডাঙৰ চিনেমা কৰিবলৈ চেষ্টা কৰিছোঁ আপোনালোকৰ সহায় সহযোগিতা মৰম সেইটোৱে লাগে 15 তাৰিখে অভিমন্যু ৰিলিজ পাব দিগন্তকটো চিনি পায় আৰু দিগন্তক আৰু নতুনকৈ চিনাই কৰিবলৈ কি আছে চিনাই কৰি মানে মই ভাগৰি গৈছোঁ আমি কাম কৰি ভাগৰি গৈছোঁ দুইটাই ইমান কাম কৰিছোঁ পাগল টাইপ 30 বছৰ তোৰ হেৰা নাই কিন্তু সেইটো মোৰে গানৰ লাইন মোৰ দেউতা লিখা চ' আমি কাম কৰি যাম আৰু বেলেগ বেলেগ কাম কৰিম ধুনীয়া